অৱশেষত আমিও ওলালোহি দীঘলী পুখুৰীৰ পাৰ আৰু ভাইৰেল স্পাইৰেল পটেটো টেষ্ট কৰিম বুলি আৰু লগতে মানস আৰু মনিষাৰ মুখখনো চাম বুলি, কিন্তু যিহে ঠেলা হেঁচা সোমাবলৈ উপায় নাই। যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে গমেই পাইছে ইয়াৰ আগৰ ভিডিঅ'টোত মই গুৱাহাটীলৈ আহিছোঁ, মানে মাহঁতৰ ঘৰলৈ, আৰু সিদিনাখন আহি ইমান বেছি বৰষুণ, আকৌ আহি পাওঁতে দেৰিয়ে হৈ গ'ল। আৰু আজি সোমবাৰ ওলাই আহিছোঁ, ওলাই আহি একদম চিধা আহিছোঁ স্পাইৰেল পটেটো খাবলৈ। আৰু মানস আৰু মনিষাকো বোলো চাই যাওঁ ভাইৰেল কাপলযোৰ, তেওঁলোকে ইমান ধুনীয়া এটা কাম কৰিছে, হাতত লৈছে, আৰু তেওঁলোকক বিচাৰি ভিতৰলৈ সোমাই আছোঁ, কিন্তু তেওঁলোকক বিচাৰিয়ে পোৱা নাই, ক'ত বা দোকান দিছে। আজি বা আহিছেনে অহা নাই, পাই গ'লোঁ আৰু গ'লোঁ একেবাৰে বেক চাইডেদি গৈ পেলাই চালোঁ। তাৰপিছত মানুহ বহুত, ফ্ৰণ্টেদি বহুত বেছি মানুহ ভিৰ, আৰু যিহেতু আমাৰ লগত বাচ্ছা আছে, আমি ফ্ৰণ্টেদি থকাটো সহজ নহয়, সেইকাৰণে পিছফালেৰে আহিলোঁ। কিন্তু পিছফালেৰে অৰ্ডাৰ দিলে তেওঁলোকে লোৱা নাই, ফ্ৰণ্টেদি অৰ্ডাৰ লৈছে, যিহেতু অলৰেডি আগত বহুত মানুহ আছেই। আৰু প্ৰায় 2 ঘণ্টামান ৱেইট কৰিলোঁ, ৱেইট কৰি নাই। আৰু ইফালেও বহুত কেইখন দোকান ষ্টল দিয়া আছে, তেওঁলোকেও স্পাইৰেল পটেটো 3-4খন দোকান আছে, আৰু তেওঁলোকৰ দোকানতো ইমান বেছি ভিৰ নাই, কিন্তু এইখন দোকানত ইমান বেছি ভিৰ মানে স্পাইৰেল পটেটো খাবলৈ। আৰু দেখিছে বহুত বেছি মানুহৰ মানে আগমন হৈছে স্পাইৰেল পটেটো খাবলৈ, টেষ্ট কৰিবলৈ। আচলতে ইমান বেছি যে ভাইৰেল হৈছে, আমিও টেষ্ট কৰিবলৈ সোণাপুৰৰ পৰা গুৱাহাটী আহি পালোঁ, গুৱাহাটীৰ পৰা আজি আহিছোঁ টেষ্ট কৰিবলৈ, কেনেকুৱা বাৰু টেষ্ট হয়। আৰু তেওঁলোকক দেখুৱাবই পৰা নাই, ইমান বেছি মানুহৰবোৰ, সেইবুলিও সৰু মানুহৰ মাজত ঠেলা হেঁচাত সোমাই গৈছোঁ ভিতৰলৈ গৈ তেওঁলোকক অকণমান ভিডিঅ' কৰিলোঁ, কিন্তু মাত দিলেও কি হ'ব, তেওঁলোকে পুৰা ব্যস্ত হৈ আছে। আৰু প্ৰায় 2-2.5 ঘণ্টাৰ পিছত পাই গ'লোঁ আমি স্পাইৰেল পটেটো, আৰু এতিয়া টেষ্ট কৰাহে কথা। দেখাত বাৰু ধুনীয়াই লাগিছে, আৰু এতিয়া টেষ্ট কৰি আপোনালোকক জনাই আছোঁ। টেষ্টটো বেয়া লগা নাই বাৰু, ভালেই লাগিছে, আপোনালোকেও টেষ্ট কৰি চাব। আৰু অৱশেষত আমি ওলাই আহিলোঁ তাৰ পৰা, বহুত বেছি জামৰ মাজৰ পৰা ওলাই আহিলোঁ, আৰু আহি ৰাস্তাত দেখা পালোঁ এইখন চানাৰ দোকান, আৰু ইয়াতে খাম বুলি ভাবিলোঁ ঝালমুড়ি। আৰু এতিয়া এখেতক ঝালমুড়ি বনাবলৈ দিছোঁ, ঝালমুড়ি লৈ খাম আমি। আৰু আমাৰ এইজনী পুটপুটিজনী, তাই টোপনি গৈছে, যোৱাতে মাকে লৈ আছে। আৰু আমাৰ গুণগুণ আৰু গুডু এনেধৰণে বাইকতে বহি আছে, মই আৰু দাদাই এনেকৈ ঝালমুড়ি লৈ আছোঁ। ঝালমুড়িৰ দোকানখন বহিছে আমাৰ শিলপুখুৰীৰ উৰুকা ৰেষ্টুৰেণ্টখন যে আছে, উৰুকা ৰেষ্টুৰেণ্টখনৰ ফ্ৰণ্টতে বহিছে তেখেতে, আৰু তেখেতৰ পৰা ঝালমুড়ি খাই বহুত বেছি ভাল লাগিলে। ঝালমুড়িখিনি খাই লৈ চিধাই ৰাওনা হ'লোঁ ঘৰলৈ, আৰু ঘৰলৈ গৈ আছোঁ এতিয়া। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব।